অনুগ্ৰহ কৰি মোৰ মুখত মুতি থৈ যাও অসমৰ পৰা পলাই ফুৰুতে অচিনাকি ব্যক্তিয়ে ধৰি সিদ্ধাৰ্থ শৰ্মাক কৰিলে গৰ্ভৱতী বিচাৰিছিলো কানু বেপাৰীৰ মুখা খোল খাও কিন্তু প্ৰথমে তাৰ পেণ্ট খোল খালে কণীৰাম 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 কোন কণীৰাম অসমবাসী নাম দিছে কানুক বাহিৰাম মাক বাপেকে নাম থৈছিল শ্যাম কানু ডাঙৰ হৈ বজাব বেনু ধৰিব ধেনু পুতেকে বোলে নহয় মই পেণ্ট খোলো কণীৰাম 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 কোন কণীৰাম নুনু মহন্ত অসমবাসী নাম দিছে কানুক বাহিৰাম শ্যাম কানু মহন্তৰ পৰা প্ৰগ্ৰেম বিচাৰিলে অসমৰ গায়িকা অভিনেত্ৰীয়ে প্ৰথমে দিব লাগে এইটো চাৰ্ভিচ মোৰ বাঁহীটো ভাঙি থাকিল এতিয়া মই কেনেকৈ বাঁহী বজাম কাৰ পিঠা খাম কণীৰাম 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 কোন কণীৰাম অসমবাসীৰ ৰুদ্ৰৰূপ দেখি ভয়ত পেটত 8মহীয়া সন্তান লৈ পলাতক অৱস্থাত 2 গৰ্ভৱতী ও শ্যাম কানু পলাই নাথাকিবা অসমবাসী ৰৈ আছে গৰু পিটন খাবা ৰাতি ৰাতি ৰাসলীলা কৰা বুলি গম পোৱাৰ পাছতো মাংস ভাত বনাই লৈ যোৱাটোহে আচল প্ৰেম নীলাজত অলপতো লাজ কৰ কেমেৰাৰ ফালে এনেকৈ চাইছে যেন বিশ্ব জয় কৰি আহি অসম সোমাইছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ কৰিছা কোন এইটো মই নুনু মহন্ত ইমান দিনৰ মূৰত আচলতে নতুন ভিডিঅ' দিছো আজিৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মানে আপোনালোকে পায়েই থাকিব তে গাইজ পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি মিমছ ভিডিঅ'ত আজিলৈকে এৰিলো বাই বাই আৰে মুকেশ সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালো জুবিনদাৰ ন্যায় আমাক লাগিবই